हेलो गाइस আপোনালোকৰ কি খবৰ আশা কৰো সকলো ভালে আছে আমাৰো ভালে আমি এতিয়া এফালে যাব ওলাইছো আপোনালোকক গৈ দেখাম বাৰু আমি কলে যাও মানে ফটো ফটো অলপ মাৰুগে বুলি ভাবিছো ৰীল বনাওগে ফটো মাৰুগে বহুত দিন ৰীলও বনোৱা নাই ফটো মাৰা নাই এটো কাৰণে আমি এতিয়া ওলাইছো ফটো মাৰু ফটো কেকপিমান মাৰুগে আৰু ৰীল কেটামান বনাওগে বুলি গতিকে আপোনালোকে চাই থাকক আমি কত বনাওগে চাই থাকক সম্পূৰ্ণকে ভিডিওটো অলপ স্কিপ নকৰিব দেই মই আজি কিমান গালি খাম ঠিক নাই চাই থাকিব আমি আহিলো গাভৰুৰ লগলে ফটো মাৰিলো ৰীলছ বনালো আজি মোক কেনেকুৱা লাগিছে ককচোন এইবিলাক এনেকে আহিলো আজি ৰীল বনাবলে কেনেকুৱা লাগিছে আপোনালোকে জনাব এইখন আমাৰ গাভৰু দলং এইবিলাক পানী হৈ আছে পানী শুকুৱা নাই বৰ্তমান অলপ দিনৰ পিছত শুকাব আৰু পানী এতিয়া যিহেতু ৰদ দিছে আৰু এইবিলাক দেখিছে কিমান ধুনীয়া পৰিৱেশত আছো আমি এতিয়া ফটো মাৰিলো ৰীল বনালো আপোনালোকক ৰীল দিম বাৰু আপোনালোকে চাব আৰু মোৰ ইনষ্টাগ্ৰামত গৈ আপোনালোকে মোক ফলো কৰিব প্লিজ ইয়াত মানে পিকনিক খালেহি ইয়াত খালে মেলিলে এইবিলাক মানে বটল চটল এইবিলাক যতে ততে এনেকে পেলাই থৈ গৈছে এইবিলাক সাইড কৰি থৈ যাব লাগে যেহেতু আমিও আমাৰ গাভৰু দলঙত পিকনিক খামহি সেইটো কাৰণে এইবিলাক অলপ সাইড কৰি থৈ যাব লাগে মানে এবাৰ জুনে যত মানে পিকনিক খাবলৈ যায় সব সাফ চিকুণ কৰি মেলিহে ঘৰলে যাব মানে অকল আপোনালোকেতো নহয় অকল আমিটো নহয় ন আৰু বেলেগ মানুহে খাবলৈ যাব সেইটো কাৰণে আপোনালোকে সব সিজিল কৰি সাইড কৰি জ্বলাই মেলি ঘৰলে যাব এতিয়া যেহেতু নৱেম্বৰ ডিসেম্বৰ আহি আছে ডিসেম্বৰ পিছত জানুৱাৰী ডিসেম্বৰ পিছত কি মা পাহৰি ৰাখিছো ডিসেম্বৰ পিছত নতুন বছৰ আহি আছে জানুৱাৰী আপোনালোকে কোনে কোনে কত কত পিকনিক খাই জনাব আমাৰ ইয়ালে আহিব বিশেষকে আমাৰ ওচৰ পাজৰ মানুহবিলাক আমাৰ ইয়ালে আহিব গাভৰু দলঙলে কিমান মজা লাগে ইমান সুন্দৰ পৰিৱেশ আমি এতিয়া যিটো জেগাত আছো আমি এতিয়া যিডোখৰ ঠাইত আছো সেইডোখৰ বেছি ঠাণ্ডা সেইটো কাৰণে আপোনালোকে আহিব ইয়াফালে ইয়াতে খাবহি নদীৰ কিনাৰত আহিবা বুলি কোৱা পৰিধি ভালকে কোৱা ঠিক আছে বলক অকমান গাভৰু দলঙত উঠুকে আপোনালোককো দেখাই থাকিম হে আমাৰ মিষ্টাৰ শান্তু শইকীয়া পানী পৰা আহিছে কেনেকুৱা পানীখিনি ঠাণ্ডা নে পুৰা ঠাণ্ডা পানী ঠাণ্ডা হাত বেটি বেটি পৰি যাব তই ধৰি দিয়া না মোৰ চেণ্ডেল ছিগিব খোজ যাব কেনেকুৱা মানুহ যাওঁতে গৈ লয় তাৰপিছত আকৌ ধৰি আনিব লাগে খহি যাম মানে মোৰ নিজে সোমাই গৈছো বে গোটেই চেণ্ডেল বোকা লাগি চেচ মোৰ ছিগি থাকিব মোৰ চেণ্ডেল কাপোৰ চাপৰ বোকা লাগিলে পাই ইছৰাম মোকে পেলাই দিলেগে সি টানি পিনে গোটেই বোকা ভৈ এইখিনি ভালকে শুকোৱা নাই যে সেইটো কাৰণে কেমেৰা তাৰপৰা কি হ'ল নেকি বনাই হৈ গ'ল আজি মই নোৱাৰিছো আজি মই নোৱাৰো আৰু দেই মোৰ ভাগৰ লাগি গ'ল ভাগৰ লাগিলে টানি নি পিনে মোকে পেলাই দিলে আকৌ মোৰ ৰীল বনাই ভাগ লাগিলে ইমান গালি পাৰে ৰীল বনাবলে কি ইমান গালি পাৰে আকৌ কেনেকুৱা আচৰিত মানুহ দেই এনেকুৱা মানুহৰ লগত ৰীল বনাবলে আহাতকে নহয় ভাল ইমান গালি পাৰে এনেকে চাওকচোন ইমান ধুনীয়াকে বা মোক মেকআপ চেকআপ কৰি আহিছো মই ন ইমান ধুনীয়াকে কাপোৰ কানি পিন্ধি আহিছো ইমান গালি দিয়া কথা জানি ইমানে গালি দিয়ে মানে এনেকে আহিছ এনেকে নহয় এনেকে কৰ হাতখন এনেকুৱা কৰ অ মা কি ইমান গালি দিয়ে ৰে এনেকুৱা মানুহ মই আৰু ইয়াৰ লগত ৰীল কেতিয়াও নবনাও বুলি ভাবিছো দেই বনাব পাৰো বাৰু এনেকে নবনাও বুলি কৈ দিওঁ কাৰণ মোৰ কেমেৰামেন বেলেগ নাইতো বলা স্কুটিখন ঘূৰাচোন তুমি ভাগৰ লাগিলে ৰে মোৰ সঁচাকে মই আজি কিবা মোৰ ভাগৰ হেৰি লাগিছে ঠিক আছে এতিয়া আমি যাই আছো অলপ আগত খুৱাব লাগে সিহঁত ইমান ওখ তুমি উঠি লোৱা বেটি পাছফালে মই নচলাও নহয় এইডোখৰ উলিয়াই দিয়া আকৌ উঠা তো চলো মানে এডোখৰ অকণমান ৰাস্তাটো খোলা বামা আছে সেইটো কাৰণে তাহাঁতক ওলাই ল'ব দিছোঁ তাৰপিছত মই চলাম
এতিয়া মই চলাম। আপোনালোকক মই দেখাম চাব দেই ই কেনেকুৱা ফালে মানে ইমান বোকাটো ইমান কি ইমান মানে বালিটো ইমান ফালি চিলি আনিছে। এতিয়া মই আপোনালোকক দেখাম ই কেনেকৈ স্কুটি চলাই ইমান ফালে ফালে মানে একদম নাই নাই লাহেকে যাম। এনেকুৱা তেনেকুৱা এতিয়া লাহে লাহে যাম। ঠিক আছে এতিয়া ভিডিঅ' কৰিছে যে লাহে লাহে যাব মই দেখাই দিম যে চবকে হ'ব ইমান ওচৰলৈ কেমেৰাটো আনিব নালাগে মই এতিয়া দেখাম এতিয়া এইফালে বগৰী লাগিছে চা তো ব'লা মোক আকৌ জুম কৰি দেখাইছে বগৰীখিনি জুম কৰি দেখাব লাগে ঠিক আছে এতিয়া আমি ঘৰলৈ মানে অকণমান দলঙত কিবা এটা মানে ৰিল চিল বনাওঁগৈ ৰিল বনাবলৈ কৈ আছে ন ইমান দম দিয়ে ৰিল বনা এতিয়া দলঙত উঠাওঁগৈ বুলি কৈছে দলঙত দুটামান ৰিল বনাই লওঁগৈ তাৰপিছতে ঘৰলৈ যাম আৰু আপোনালোকক দেখাই থাকিম চাই থাকক দলঙত কি কৰোঁ ঠিক আছে এতিয়া আমাৰ মিষ্টাৰে চলাব স্কুটি আৰু আমি এবাৰ 1 জানুৱাৰীত কোন দোকান দিম আমি 1 জানুৱাৰীত আমি কোনডোখৰত দোকান দিম আকৌ এইখিনিতে দিম ক'ৰবাত পানীৰ ওচৰতে দিম আমি মানে এবাৰ গাভৰু দলঙত দোকান দিম বুলি ভাবিছোঁ গতিকে আমাৰ মিষ্টাৰে চাই আছে কোনডোখৰত দোকান দিম হ'ব আকৌ এদিন আহিম চাবলৈ জেগা হেৰি কৰিবলৈ আহিব লাগিব নহয় ই মানে কেনেকুৱা কৰি দিয়ে স্কুটিখন যে সঁচা পৰি যাম লাগে তোমাৰো ঠিক আছে এই এতিয়া কেনেকৈ চলাই চাম নহয় আপোনালোকক দেখাই আছোঁ চাই থাকক দেই কেনেকুৱা পাগলামিকে চলাইছে এই ভালকৈ আমি চাওক এইফালে ক'ত সোমাই আছিলোগৈ ইমান ভিতৰত এতিয়া ওলাই গৈ আছোঁ আপোনালোকে চাই থাকক কিমান ভিতৰত সোমাই আছিলোঁ ৰাস্তা বুলি ক'লে এনেকুৱাই ইমান ভিতৰত সোমাই আছিলোঁ ইমান ভিতৰলৈ লৈ আহিলে এতিয়া গৈ আছোঁ আপোনালোকে চাই থাকক কিমান ভিতৰত সোমাই আছিলোঁ আমি ইয়াৰ পৰা দলংখন কিমান দূৰ এইটো বগৰী গছ আকৌ সৰু সৰু বগৰী গছ লাগি ওলাইছে এটা দোকান দিছিলোঁ আমি এডোখৰতে দিব পাৰোঁ পৰিধি আগলৈ গুচি গ'ল এইখনে আমাৰ নাহৰকটীয়া চাচনি গাভৰু দলং ডিচেম্বৰ মাহৰ পৰা আমাৰ ভিডিঅ'ত সদায় গাভৰু দলং দেখিব বৰষুণ দিলে আকৌ ৰাস্তাটো বেয়া হৈ যাব নেকি বাৰু এইডোখৰত দিলে বোকা হ'ব অলপ বোকা হৈ যাব জানুৱাৰীতে হয় আকৌ সেনেকুৱা বোকা হৈ যায় এইখিনিতো পূৰা ধূলি বালি দুটা আছে কিমান ধূলি হয় ইয়াত জানুৱাৰীত মানুহ আহিলে মানে কিমান ধূলি হৈ যায় ইয়াত এতিয়া মানুহবোৰে দোকান দিবলৈ আহিব যে এডোখৰত ঠেলা ঠেলোতে এডোখৰত 12 বাজি যায় ঠেলা চকাই নাযায় বালি কাৰণে আৰু কিমান নুঠা গাভৰু দলং নিজে ভিডিঅ' বনাবলৈ কৈ পিনে মোক ইমান টাৱত কৈছে এতিয়া পৰিবা ছোৱালীজনী কিনাৰলৈ গৈ আছে মোক ভয় লাগে দেই ইয়াৰ লগত তোমাৰ লগত ভয় লাগে আহি পিনে এতিয়া ওপৰত উঠিলোহি আৰু ভাগৰ লাগি গ'ল মোৰ ৰাস্তালৈ তললৈ চাই যোৱা বেটি ঠিক আছে আৰু বেছি দূৰলৈকে নাযাওঁ মই এইডোখৰতে মোক কি ৰিল বনাই দিয়া আৰু মই বহুত দূৰলৈ যাব নোৱাৰোঁ ভাগৰ লাগিছে যিহেতু মোৰতো কাম আছে এনেকৈতো মোক ৰিল বনাবলৈ ফটো মাৰিবলৈ উলিয়াই আনিলে নহ'ব নহয় এতিয়া ঘৰলৈ যাওঁ এতিয়া ৰিল দুটামান বনাই পিনে ঘৰলৈ যাওঁ বহুতকৈ কাম আছে মোৰ আৰু ইয়াতকৈ আগলৈ নাযাওঁ এইডোখৰতে বনাম অকণমান আগলৈ এই মুখতে ভাল নালাগিব নহয় ইমান দূৰলৈ মোক গৈ থাকিবলৈ ভাগৰ লাগিছে ফালেদি মই দেখিছে মই কোনফালেদি নামিছোঁ তোমালোকে নামিছা এফালে Oh my God দেখিছে গাভৰু দলঙৰ ওপৰেদিও চাইকেল উঠাই লৈ গৈছে এইফালে দিও মতা মানুহবিলাকে পাৰে আৰু চাইকেল কিছুমানে স্কুটি বাইকো এনেকৈ উঠাই নিয়ে বহুত ধূলি এতিয়া যদি এইফালে আৰু মটৰ চাইকেল এখনে আহি দিয়ে বহুত ধূলি হৈ যাব আমি গৈ লওঁ আপোনালোকক আমি
অহাটো দেখাব নোৱাৰিলোঁ বাৰু, ঘৰলৈ যোৱাটোকে দেখাইছোঁ। ঠাণ্ডা কৈছে ন, ঠাণ্ডা লাগিলে অলপ। দেখিছেনে মই ষ্টল চিষ্টল লৈ আহিলোঁ, ঘৰ পালোহি। এতিয়া ঘৰত চাব মোৰ ঘৰত কিমান কাম আছে। মই এতিয়া অকণমান দেৰি শুই লওঁ, মোৰ বহুত ভাগৰ লাগিলে। মোৰ মানে মুখখন ধুবলৈও মোৰ এতিয়া দম নাই, ইমানেই টোপনি ধৰিছে। ৰাতিপুৱা সোনকালে উঠি বেটিক স্কুল নিলোঁ, আহি পিনে মোক আকৌ দম দি লৈ গ'ল মোক ৰিল বনাবলৈ। এতিয়া সেইকাৰণে মই একদম মানে মোৰ মুখখন ধুবলৈ মোৰ হেৰি নাই, মোৰ ইমানেই টোপনি ধৰিছে। মই অকণমান দেৰি শুই লওঁ, তাৰপিছতে আপোনালোকক গধূলি আকৌ লগ পাই আছোঁ। আমি মানে গাভৰুটোৰ লগত বহুত খোজকাঢ়িলোঁ, বহুত তাই ভিডিঅ' চিডিঅ' বনালে, ৰিলচ বনালে, ফটো মাৰিলে, তো ভাগৰ লাগিলে এইফালে গ'ল, টোপনি গ'ল, পুৰা টোপনি। ঐ কিবা এটা কৈ দিয়া।